মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ। মই হিমাদ্ৰীয়ে মোৰ প্ৰথমটো ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই আৰু আজি ভাবিলোঁ মই আপোনালোকৰ লগতে মোৰ দিনটো আৰম্ভ কৰোঁ। এতিয়া সময় হ'ল 7:30। মই গা ধুই চাহ খাই আজৰি আৰু এতিয়া যিহেতু 7:30 হ'লেই, ল'ৰা শুই উঠাই নাই। তাৰ অনলাইন ক্লাছ আছে 9টা বজাৰ পৰা আৰু তাক উঠাই লওঁ। উঠাই ক্লাছলৈ ৰেডি কৰি লওঁ। তাৰপিছত আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো। মই ল'ৰা অনলাইন ক্লাছ কৰালোঁ আৰু মোৰ কিছুমান সৰু সুৰা কাম আছিলে, সেইখিনি মই কৰি ল'লোঁ। এতিয়া মই আজৰি। এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ আৰু মই বনাম আমৰ মিঠা জেলি। এতিয়া যিহেতু আমৰ বতৰ, ঘৰতে আম বহুত আছে, ভাবিলোঁ জেলি অকণমানকৈ বনাওঁ। আৰু মই লৈছোঁ 3টা আম, পকা আম, আৰু লৈছোঁ সোৱাদ অনুসৰি চেনি, আৰু লৈছোঁ জিৰা, গৰম মছলা আৰু ধনিয়া। সৰু সৰুকৈ কাটি মিক্সিত ভৰাই ইয়াৰ পেষ্টটো কৰি লওঁ। তেল অলপ গৰম কৰি লৈছোঁ। এতিয়া মই পেষ্টখিনি ইয়াত দি দিম। ৰুটিৰ লগত খাব পাৰে, খুব ভাল হয় খাবলৈ। এয়া দুপৰীয়া সাজ। দুপৰীয়া সাজত আছিলে শ'ল মাছৰ টেঙা জোল আৰু মিছা মাছৰ ভজা। গৰমৰ কাৰণে ভিডিঅ'টো কৰা নহ'ল বাৰু। এতিয়া আবেলি 5টা বাজিছে। গৰম এতিয়ালৈও কমা নাই, ইমান গৰম পৰিছে। এতিয়াও মই দুবাৰ গা ধুলোঁ, তথাপিতো গৰমটো কমাব পৰা নাই। পৰিস্থিতি যিটো হৈছে, এতিয়া দুবাৰ গা ধুবলৈও ভয় হৈছে। আৰু চাহ একাপ খাবলৈ ইমান মন গৈছে। আজি চাহ খোৱা হোৱাই নাই আৰু এতিয়া ভাবিছোঁ চাহ একাপ খাই লওঁ আৰু সকলোকে চাহ একাপ দি লওঁ। তাৰপিছত ল'ৰাক অকণমান পঢ়াব লাগিব। আকৌ পঢ়াই লওঁ, তাৰপিছত আকৌ আপোনালোকৰ লগত লগ পাই আছোঁ। এতিয়া 8টা বাজিলে। মোৰ ভাত বনাবৰ সময় হ'ল আৰু মই বনাম এতিয়া এটা ধুনীয়া ৰেচিপি আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া কেঁচা হালধি দি মাছৰ আঞ্জা বনাম। তাৰ বাবে মই লৈছোঁ মাছ, কেঁচা হালধি, পিঁয়াজ, বিলাহী আৰু আদা নহৰু। এতিয়া মই হালধিখিনি সৰু সৰুকৈ কাটি পেষ্ট বনাই ল'ম। এতিয়া তেলখিনি গৰম হ'বলৈ দিয়াৰ পাছত মাছখিনি ভাজি ল'ম। মাছ মই 4 পিচ লৈছোঁ, আপোনালোকে বেছিকৈ ল'ব পাৰে। এতিয়া সেই তেলতে পিঁয়াজ, আদা নহৰুখিনি দি দিম। পিঁয়াজখিনি অলপ হালধীয়া হোৱাৰ পাছত বিলাহী দি দিছোঁ আৰু সেইখিনি ভালদৰে ভাজি ল'ম। এতিয়া অলপমান শুকান হালধি দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে নিদিলেও হয়।
সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ। এতিয়া গোটেইখিনি মিলাই অলপ সময় ভাজিছোঁ। এতিয়া মই বইল কৰা আলুখিনি দি দিছোঁ। আলুখিনি পিঁয়াজ আৰু বিলাহীৰ লগত অলপ সময় ভাজি ল'ম। এতিয়া ইয়াত কেঁচা হালধিৰ পেষ্টখিনি দি দিম। আৰু এইখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াত মিক্সাৰ বাতিটোৰ জোখত 2 বাতি পানী দি ল'ম। এতিয়া আধা চামুচকৈ জিৰা, ধনিয়া, গৰম মছলা, বিৰিয়ানী মছলা, ৰেড চিলি দি লওঁ। এইখিনি অলপ সময়ৰ কাৰণে ভালদৰে উতলিবলৈ দিম। অলপ সময় উতলাৰ পাছত মাছখিনি দি দিছোঁ। আৰু আমাৰ এই মাছৰ জোল ৰেডি। যিসকলে কেঁচা হালধি খাই বেয়া পায়, এনেকৈ বনাই খাই চাব। খাবলৈ বিৰাটেই টেষ্টি হয় আৰু হেল্ডিও হয়। আৰু এইখিনিতে মোৰ ভিডিঅ'টো সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে জনাবলৈ নাপাহৰিব। গুড নাইট।